first night out with you. 꽃을 다 줄게. Treat me right and buy me shoes. 너만 볼 수 있게. Let me be your fantasy. Play with me. I wanna. Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইবাৰ আমি পূজা চাব আহিলো শিৱসাগৰত আৰু এতিয়া আমি পাই গ'লো শিৱসাগৰ টাউন। তো আমি পোনপ্ৰথমে দেৱী দুৰ্গা মা দৰ্শন কৰি ললো। তাৰ পিছত মই আপোনালোকক অপোজিট সাইডে থকা মণ্ডপটো দেখাই দিছো। এইটো চাওকচোন বাৰু কিমান এটা ধুনীয়া ডেকোৰেশন কৰিছে, ইমানেই ধুনীয়া লাগিছে। আৰু তাৰ পাছত আমি গ'লো শিৱসাগৰ পুখুৰী পাৰ, কিয়নো ইয়াত আহি মোৰ খুবেই ভাল লাগে, এটা ঠাণ্ডা পৰিৱেশ। এতিয়া আমি পুখুৰীটোৰ মাজলৈ অলপ নামি আহিলোঁ আৰু মাজলৈ আহি এইফালে দেখিলোঁ, কি দেখিছেনে বাৰু, মাছবিলাক ইমান ধুনীয়াকৈ খেলি আছে আৰু ইমানেই ডাঙৰ ডাঙৰ মাছ। মোৰ এনেকুৱা লাগিছিল যেন মই এজনী ধৰিয়ে লৈ আহোঁ, ইমান ওচৰতে খেলি আছিলে। মোৰ বহুত টাইম আমি মাছৰ এইবিলাককে চাই থাকিলোঁ। তাৰপিছত পুখুৰী পাৰতে আমি খালোঁ ফুচকাটো দেখিলেতো মই ৰ'বই নোৱাৰোঁ। তাৰপিছত খালোঁ আমি আইচক্ৰীম গোটেইকেইজনীয়ে। পেট পূজা কৰি মেলি আহি আমি গ'লোঁ শিৱদৌললৈ, কিয়নো আমি পুখুৰী পাৰতে আছিলোঁ যেতিয়া নেকি শিৱদৌলটোৰ ওচৰতে। তো এপাক সোমাই যাওঁ ভাবিলোঁ আৰু তাত গৈ মনটো বহুত ভাল লাগিলে আৰু ইমান এটা ধুনীয়া ভিউ, নোসোমোৱাকৈ কেনেকৈ থাকোঁ বাৰু, আৰু মনটোও ঠাণ্ডা ঠাণ্ডা ফিল হয়। আকৌ আমি পেট পূজা কৰিব গ'লোঁ ৰখৰাজ বেকাৰ্ছলৈ। তাত খালোঁ পেষ্ট্ৰি, লগৰকেইজনে ক'লে আকৌ পেষ্ট্ৰি খাওঁ, তো পেষ্ট্ৰি খালোঁ। তাৰপিছত অৰ্ডাৰ দিলোঁ দহি ফুচকাটো মোৰ প্ৰিয়, তো খাই দিলোঁ। পূজা চোৱাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ কিবাকিবি লোৱাটো, নল'লে জানো হ'ব। তো লগৰকেইজনীও ল'লে জোতা চেডেল আৰু ময়ো এযোৰ চুজ কৰি লৈ ল'লোঁ জোতা। ইমানখিনি হৈ যোৱাৰ পাছতো আমাৰ মনটোৱে নহহিলে, আকৌ গ'লোঁ আমি শ্বপিং কৰিব। লগৰকেইজনীয়ে ক'লে ব'ল আকৌ কিবা এটা লৈ লওঁ। তো গম পাইছেই ছোৱালী মনবিলাক কেনেকুৱা শ্বপিঙত সোমালে। আৰু এইফালে গৈয়ে দেখিলোঁ ইমান ধুনীয়া ধুনীয়া কুৰ্তা ছেট আৰু এইফালে টপবিলাক ইমান ধুনীয়াকৈ থৈ দিছে। ময়ো এটা ড্ৰেছ চুজ কৰিছিলোঁ কিন্তু নল'লোঁ। আপোনালোকৰ কেনে লাগিছিলে জনাবচোন মোক। লগৰ কেইজনীৰ লগত গৈ মোৰ এটাই অনুভৱ হৈছিলে, সেইটো কি গম পায়নে বাৰু, আমি শিৱসাগৰত পূজা চাব নহয়, আমি পেট পূজা কৰিবলৈহে আহিছিলোঁ ইয়ালৈ। তো আমি আকৌ গ'লোঁ ফুড ভিলালৈ। সিহঁতি ক'লে কিবা এটা ইয়াতে খাই যাওঁ, তাৰপিছত একেবাৰে ঘৰ যামগৈ আৰু। তাৰপিছত দেখিছেনে বাৰু, ইয়াতে আমি অলপ টাইম বহিলোঁ। বহাৰ পিছত আমাৰ আহিলে এইফালে মেনুখন। তাৰপিছত ইয়াৰ পৰা কিবা এটা অৰ্ডাৰ দিলোঁ। তাৰপিছত আমাৰ অৰ্ডাৰ এইফালে আহি গ'ল আৰু এইফালে আমি দিছিলোঁ নান আৰু এইফালে বাটাৰ চিকেন। তো চবেই বাটাৰ চিকেন ভাল পায়, সেইকাৰণে সকলোৱে বাটাৰ চিকেনে খাই দিলোঁ। তাৰ পাছত আমাৰ শেষৰ অৱস্থাটো এইফালে, এয়া দেখিছেনে বাৰু, অকল মোৰ নহয় এইফালে। এতিয়া আমি তাৰ পৰা ওলাই যাব ল'লোঁ ঘৰ। এতিয়া আৰু ক'তো সোমোৱা সোমোই ছিষ্টেম নাই, কিয়নো আন্ধাৰ হ'ব হৈছে। তো তাৰপিছত আমি আহিলোঁ বাছ ষ্টেণ্ড। এইফালে বাছ আমাৰ ৰৈ আছিলে। একেবাৰে ঘৰ পাওঁতে আন্ধাৰ হৈ গ'ল। ডাইৰেক্ট আমি আহি পালোঁ শিমলুগুৰি আৰু এইফালে আমি ঘৰলৈ গৈ আছোঁ বেটেৰীত। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। অ'কে, বাই বাই গাইজ।